নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে গুণিজা ব্লগ চেনেল। এতিয়া পূজাৰ বতৰ, পূজা আৰু আহি পালে আৰু এটা দিন মাত্ৰ, আৰু সেই উপলক্ষে কাপোৰ চাপোৰ কিনা নাছিলোঁ। আজি কাপোৰ কিনিব যাই আছোঁ মানে ফেঞ্চিত, আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যাতে পূজাৰ বজাৰ ফেঞ্চিৰ কাপোৰৰ দাম কেনেকুৱা, আৰু ফেঞ্চি বজাৰখনত মানে আমাৰ অসমৰ ভিতৰত এখন আচৰিত বজাৰ, বহুত কম দামত পায়। সেইকাৰণে ভাবিছোঁ এই ভিডিঅ'টো বনাওঁ। আপোনালোক কেতিয়াবা ফেঞ্চিত গ'লে কাপোৰনো পূজাৰ বতৰ কেনেকুৱা দাম কমত পায় আৰু কিমান মানুহ হয় এই ফেঞ্চি বজাৰ পূজাৰ আগত, আৰু চব দেখুৱাম বুলি ভাবিছোঁ। যি দেখা পাওঁ, যি কৰিব পাৰোঁ, তো আপোনালোকে থাকক, চাই লৈ যাওঁ আপোনালোকক, বলক। এতিয়া ফেঞ্চিত সোমাম আৰু ইফালে আছে ফেঞ্চি, মই ইফালে আছোঁ, যাই আছোঁ আৰু একদম এই ৰোড ক্ৰছ কৰিব লাগিব। যোৱা ফেঞ্চিত দেখুৱাই আছোঁ আজি। ফেঞ্চি বুলি কাপোৰে কাপোৰ, মানে চব বস্তুৱে পায় ইয়াতে। আৰু এইখন দোকানে সুধো ৰাই পেণ্ট কি দাম, পেণ্ট এটা চাওঁ এইখনত। আৰু পেণ্ট চাব লগা আছিল, এই জিন্স পেণ্ট চাম আৰু দেখক এটা ভাল চাই জিন্স। এলা ফৰ্মেল নেকি? ফৰ্মেল, আচ্ছা। সাইজ 32 মানে 30 হ'ব, 30 কেনেকুৱা দাম সুধি লওঁ, চাই লওঁ কাপোৰটো আগতে। পেণ্টৰ দাম বোলে 1100 টকা, মানে শ্ব'ৰুমত দাম থাকাই আছে। পিছত আগত দি যাওঁ, চাওঁ, এতিয়া ইয়াতে নলওঁ আৰু এইবিলাক যে মানুহ দেখিছা, এইবিলাক চাৰ্টৰ দাম 150 টকা, এটা চাৰ্টৰ দাম 150 টকা। এয়া চব 150 না, 150 এক পিছত 150 টকা কৰি, আৰু পুৰা মানুহবিলাক লৈ আছে। এইকেইটাই আছে নে আৰু আছে? আৰু বস্তা আছে নাই? অলপ আছে, বঢ়িয়া। ফাইনেলি এটা ল'লো 150 টকীয়া চাৰ্ট। ইয়াৰ পৰা পুৰা মানুহৰ ভিৰ, পুৰা 150 টকাত লাগে চাৰ্ট। আমরা নেকি এইটো? মানে আইতা এটা আমরা বেচিছে। আমরা কেই টকা কেয়া? 10 টকা। কিয়? নে খুচছি দামটো 10 টকা নি পিস? এটা 10 টকা। আমরাৰো বেপাৰ বহুত ডাঙৰ বেপাৰ, দেখিছেনে? এটো বিচা যায় গুৱাহাটীত। আমাৰ তাতে এনে আমরা এনে পৰি থাকে না খাই বাটা। এটো দেখিছা গুৱাহাটীত বেচা যায় আছে। ঐ ভাই, ইয়াক গ'লে ফটো মাৰব লাগে। আমি আছো অলপ পূজাৰ বজাৰৰ কম দামৰ বস্তু সন্ধানত। ইয়াক গ'লে ফটো মাৰব লাগে। তই ক'তে ওলালি আহি? মানে আহি আহে গোটাইটাকে লগ পালো এই ফেঞ্চি বজাৰত। হা? দুলিয়াজান যাবি না আছাৰ? অ, ই মানে দুলিয়াজান যাব, তোৰ যাত্ৰা শুধ শুভ তাৰ কামনা কৰি কাপোৰ কিনবি না? কাপোৰ কিনবি? তই কাপোৰ কিনবি না কমল? এনে ফেঞ্চিত আমাৰ বজাৰগিলা ওচৰৰ গাঁৱলীয়া বজাৰতকৈ কম বুলি ভাবোঁ। এতিয়া আজি দেখা যাব মানে দাম কিমান। আৰু এই ফেঞ্চিত কিমান মানুহ চব পূজাৰ কাপোৰৰ কাৰণে, পুৰা মানুহে মানুহ হৈছে। এতিয়া লাহে লাহে মানুহ বেছি হৈ আছে। তই কি কাপোৰ ল'বি নে? চাৰ্ট চাওঁ এবাৰ। এইটো লৈ ল'লোঁ চাৰ্ট 250 টকাত ইয়াৰ পৰা, আৰু এতিয়া লৈ লওঁ। ঠিকে আছে দা। ফাইনেলি আমাৰ মাৰ কাৰণে একযোৰ কাপোৰ চাব দিছিল, আৰু কাপোৰ এযোৰ দেখা পালোঁ। আৰু এয়া আমাৰ মাৰ কাৰণে পূজা বুলি কাপোৰ এযোৰ ল'লোঁ, আৰু এই দাদাৰ পৰা লৈছোঁ AC কটনৰ কাপোৰ। দাদা এইটো পেক কৰি দিয়ক। AC পূজা এখন দোকানত দোকান এখন সোমাইছোঁ, আৰু মানে ওপৰত মানে গোটেই এনে ওপৰত উঠি আহিব লাগে। আৰু পেণ্ট চাইছোঁ, ইয়াতে পেণ্ট চাই দিছিলোঁ, আৰু এইটো পেণ্ট দামটো খালি ল'ম আৰু। এই তোক ফোন আহিছিল নেকি? এইটো পেণ্ট কিমান দাম? মই ল'লে স্কেন দিব, আৰু মোৰ যদি ভিডিঅ' চাই কোনোবাই আহে তেতিয়া অকণমান ধুনীয়া ল'ম, নিশ্চয় অকণমান দিব। ধুনীয়া ব্ৰেণ্ডেড কাপোৰ আছে, আৰু ওপৰত ধুনীয়া কাপোৰ আছে, এইটো চাই লওঁ। আৰু যদি এইটো ল'মে, এইটো ল'লোৱে মোৰ ঘৰত, এইটো পেক কৰি দিয়া হা। এইটো পুৰা ধুনীয়া কম দামত পাই গ'লোঁ। কাষ্টমাৰ নে কিবা বেলেগ? ইয়াৰ দোকান আছে, ইয়াৰ দোকানত যাই আছোঁ, মানে ইয়াৰ দোকানখন দেখুৱাই আছোঁ। ইয়াতে ফেঞ্চিত আছে, মানে ইয়াৰ দোকানত কি পায় চাওক, লগতে পেণ্টটো লৈ লওঁ। ফাইনেলি এই চাহিলৰ দোকানত আহি গ'লোঁ। এইখন কি ধুনীয়া এখন মোবাইলৰ দোকান, ই বেচাই দোকান খুলিছে। মই ফোন কৰি আছোঁ, ক'ত আছে চাহিল? ইয়াৰ মানে আগতে বহুত আগৰে লগ মই, তাৰপিছত মানে ফেঞ্চিত আহিলে মানে ইয়াতে সোমাই মই আজিও সেইকাৰণে কাপোৰ নিব আহিলোঁ। কাপোৰ মানে ল'লোৱে পেণ্টটো, ইয়াত বহুত কাপোৰ ল'লোঁ। এতিয়া মানে ইয়াত অকণমান কিবা বেলেগ বস্তু চাওঁ মোবাইলৰ। আৰু যদি আপোনালোকে যদি এতিয়া ফেঞ্চিত আহে, এই কি জেগাখিনি চাহিদা মাৰ্কেটৰ ওচৰতে আছে। চাহিল বুলি মাতিলে মানে নামটো চাহিল চিনি পাব যদি ইয়াৰ নামটো কোৱাৰ লগে। আৰু মোৰ ভিডিঅ' চাই আহিলে কমত দিব দিয়ক, পুৰা খাচ পাৰ্টনাৰ দিবি না কমত। মোৰ ভিডিঅ' চাই আহিলে কিবা বস্তু চাওঁ, মই ল'ব ইয়াত তবে আহিছোঁ যেতিয়া, বহুত দিনৰ মূৰত আহিছোঁ না চাই দাদা, বহুত দিন পিছত আহিছে এনে নাহে। তো এইখিনিয়ে আছিল আজি ফেঞ্চিৰ বজাৰৰ, মানে এইখিনি মানে দাম এনেই একচুৱেলি দাম বহুত কমতো পায়। আৰু একচুৱেলি যদি ওচৰ চুবুৰীয়া মানে যিটো বজাৰ থাকে তাতকৈ মানে অহা যোৱা খৰচটো একে মিলি যায়, কাপোৰ দাম একে দাম। কিন্তু মোবাইলৰ কিন্তু কম, মোবাইলৰ কিন্তু বহুত কম। ইয়াতে আছে, আৰু আপোনাৰ যদি কমত লাগে ইয়াতে লাগিব। যিকোনো মোবাইল, যিকোনো বস্তু মোবাইলৰ চব পাব। এতিয়া আৰু চব বজাৰ শেষ,
দাম বাৰু অকণমান কমছি হুজুৰিটো গাড়ী ভাড়াটো বাচিছি তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ফেঞ্চি বজাৰতো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেছি নকওঁ বহুত যাম এতিয়া মানুহ তো বাই বাই